মই আজি 3 দিনমান আগতে মাহীহঁতৰ ঘৰত গৈছিলোঁ। মানে কি মই যাব বিচৰা নাছিলোঁ, সিহঁত দুজনী ল'ৰা ছোৱালী আহি মোক লৈ গ'ল। কিন্তু গ'লো হয় যদিও মই পিছদিনা যোৱাৰ কথা আছিল, তথাপিতো সিহঁতে নিব অহাৰ কাৰণে মই পৰহিতে যাব লগা হ'ল। কিন্তু আহিছোঁ মই আজি। আহিলেও কিন্তু মানে মই কি কাৰণত গৈছিলোঁ, কি কাৰণত যোৱা নাই, মই আপোনালোকক জনোৱা হোৱা নাই। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, চাই থাকিলে গম পাই যাব যে মই কিয় গৈছিলোঁ তাত, আৰু কিনো কৰিলোঁ, কিনো কৰা নাই, কিনো হৈছিল তাত, কি পৰ্ব পাতিছিল, সেইখিনি মই গোটেই আপোনালোকক দেখাই দিম। আৰু সেই ক্লিপখিনি মোৰ হাতত আছে, গতিকে সেইখিনি মই জনাম আপোনালোকক। তথাপিতো মই এণ্টাৰটেইনমেণ্টটো দিয়া হোৱা নাই, গতিকে সেইখিনি আৰু মই গুড মৰ্ণিং, ৱেলকাম বেক টু মাই আছামিজ A to Z ইউটিউব চেনেল। মোৰ চেনেলটো চাবলৈ কেতিয়াও নাপাহৰিব, আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব। আৰু মই নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু মই দোকানত, আগৰ দৰে মই দোকানতে আছোঁ এতিয়া, গতিকে মই দোকানৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গতিকে আপোনালোকে বেয়া নাপাব যে এখনৰ পৰাই মানে ভিডিঅ'বোৰ বনায়, বাকী একো নেদেখায়, তেনেকুৱা বুলি নাভাবিব। কিন্তু মই তেনেকৈ মই ওলাই যাব পৰা নাই। যেতিয়াই মই য'লৈ যাওঁ আপোনালোক দেখাই যাম। সেইটো কেতিয়াও নাভাবিব যে মই দেখাই নাযাম বুলি, কিন্তু মই দেখাই যাম মই ক'ত কেনেকৈ যাম। কিন্তু মোৰ এইকেইদিন টাইম হোৱা নাই কাৰণে মই ওলাব পৰা নাই। দোকানতো থাকিব লাগে, হাজবেণ্ড নাথাকে, তেখেতে কামৰ কাৰণে বাহিৰত ওলাই যায়। আৰু বাকী দোকানত মই অকলে থাকিব লগা, সেইকাৰণে মই আপোনালোকক জনোৱা হোৱা নাই। তথাপিতো মই কিছুমান ক্লিপ আছে, তাত কিনো কৰিছিল, কি হোৱা নাই, সেইবোৰ ক্লিপ মোৰ হাতত আছে, মানে ৰাখি থৈছিলোঁ আপোনালোকক দেখাম বুলি। গতিকে সেইখিনি মই আপোনালোকক দেখাই যাওঁ। আপোনালোকে চাই যাওকচোন কিনো হৈছে, কি হোৱা নাই। ভিডিঅ' মোক দিলি হ'ব, মই সেই নকৰোঁ। সঁচাকৈ কিন্তু এইবোৰৰ দিনবোৰ কেনেকৈ পাৰ কৰিব লগা হয়। ইমান ধুনীয়াকৈ ইমান পৰিয়াল মানে জনাইছিল, কি ধুনীয়াকৈ স্কুলত এনজয় কৰিছিল, ধেমালি কৰিছিল, তাৰোপৰি তেখেতসকলৰ লগত